Okay guys, hi friend and welcome back to my YouTube channel Anjan Vlogs. তো আজি মানে এটা মই নতুন জগত গৈ আছো আৰু আপোনালোকক লৈ যাও তো বলক মোৰ লগত থাকক আৰু ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক কত গৈ আছো কি নহয় সব চাই থাকক আপোনালোকে তো বলক আমি ভিডিওটো আৰম্ভ কৰো বাপৰে বাপ প্ৰচণ্ড গৰম আজি পুৰা ৰদ দিছে আমি এতিয়া ওভাৰব্ৰিজৰ তলে তলে গৈ আছো আমাৰ ডেস্টিনেশন পামে আৰু গলিতে ভিতৰত সোমাই গলো এতিয়া বলক আমি আগত গৈ আপোনালোকক দেখাও হে গাইস তো ওয়েলকাম টু অঞ্জন ব্লগস তো আমার ভাই আজি এটা ভিডিও বনাইছে দুর্গা পূজা মূর্তির কারণে তো কেনেকে মূর্তি বনায় কি করে এইবিলাক ইয়াত চাব যদি ভিডিওটো ভাল লাগে তো লাইক কমেন্ট এন্ড শেয়ার করে দিব আর যোনে চ্যানেলটো সাবস্ক্রাইব না করে এটো সাবস্ক্রাইব করে দিব বহুত ভাল ভিডিও বনায় আমার অঞ্জন ব্লগ তো ওকে আপোনালোক কৈছিলো মই এটা জগত আনিম বুলি তো আহিলো আমাৰ ডেস্টিনেশন এয়া চাওক এবাৰ পূজাৰ কেনেকে মূৰ্তি বনাইছে কেনেকে সাইজ আৰু আজি সব কথা ইয়াতে গম পাম তো বলক আমি ভিতৰত দাদা এজন আছে তেওঁৰ লগত কথা পাতি লওঁ আৰু তেওঁ সব ক'ব আমাক তো আমাৰ লগত এয়া দাদা আছে প্ৰথমে চিনাকি কৰি দিব বিচাৰিছো দাদা আপোনাৰ নামটো মোৰ নাম পিংকু পাল আপোনালোকে ইয়াত কিমান বছৰলৈকে মানে কাম কৰি আছে এনে আমাৰ এইটো জন্মগত বিজনেছ মোৰ দেউতা কৰিছিলে দেউতাৰ পিছত দাদা কৰিলে দাদাৰ পিছত মই কৰি আছো আচ্ছা আচ্ছা এবাৰ চৰকাৰে মানে কিমান ফুট উচ্চতালৈকে মানে বনাব দিছে আপোনাৰ মূৰ্তি 5 ফুটৰ পৰা 6 ফুটলৈকে দিছে 5 ফুটৰ পৰা 6 ফুট আচ্ছা আপোনালোকৰ ইয়াত প্ৰত্যেক বছৰে মানে কিমানটা এনে অৰ্ডাৰ থাকে আৰু এই বছৰ কিমানটা অৰ্ডাৰ হ'ল অলৰেডি প্ৰত্যেক বছৰ মোৰ 20-22টা থাকে 2 বছৰ ধৰি যোৱা বছৰ 4টা বনাইছে এই বছৰ 14টা বনাইছে আৰু এই বছৰ কাষ্টমাৰক ঘূৰাই দিছো 4-5টা ঘূৰাই দিছো মানে সব ফুল হৈ গ'ল ফুল হৈ গ'ল আপোনাৰ এড্ৰেছটো অলপ কৈ দিব ইয়াত মোৰ এড্ৰেছটো কেপি শিল্পী আমতলি নিয়াৰ ওভাৰব্ৰিজ আচ্ছা ইয়াত মানে কি ধৰণৰ মূৰ্তি বনোৱা হয় মাটিৰ বনোৱা হয় তাৰপিছত চিমেণ্টৰ বস্তু চিমেণ্টৰো মূৰ্তি পায় ইয়াত অৰ্ডাৰ দিলে বনাই দিওঁ আৰু নামঘৰৰ হওক বা কালী মূৰ্তি হওক দুৰ্গা মূৰ্তি যি বস্তু হওক অৰ্ডাৰ দিলে আমি বনাই দিওঁ আৰু আচ্ছা আপোনাৰ অলপ অভিজ্ঞতাটো ক'ব এই মূৰ্তিৰ যিটো আপুনি বনাই আছে যিহেতু বনাই আছোঁ মানে 2 বছৰ যদি কামখিনি হোৱা নাই ভালকৈ ন আগত যেতিয়া হৈছিলে তাৰপিছত এইটো দি আমি গোটেই বছৰ চলিব লগা 3 মাহ কাম কৰোঁ আর 9 মাহ বহি বহি খাবলৈ হয় আর মাঝে মাঝে টুকটাক যদি হয় তো গাইস তো আপোনালোকে চাই দাদা কেনেকে হয় তো দাদাই বহুত ভাল ভাল মূৰ্তি বনায় যি ধৰণৰ মূৰ্তি আপোনাক লাগে যি পূজাৰ লাগে সব পাই যাব দাদাৰ কন্টেক্ট নম্বৰ ডিসক্ৰিপশনত দিয়া থাকিব আৰু আপোনালোকে কন্টেক্ট কৰিব আৰু বহুত ভাল ভাল মূৰ্তি বনায় চিমেণ্টৰো মূৰ্তি বনায় ডেছক্ৰিপশ্যনত থাকিব কন্টেক্ট নম্বৰ দিয়া দাদাৰ লগত আপোনালোকে কন্টেক্ট কৰিব আৰু যোগাযোগ কৰি ল'ব আৰু এই বছৰ যদি নহয় নেক্সট বছৰো আপোনালোকে পাৰিব দাদাৰ লগত কন্টেক্ট কৰিবলৈ সেয়াই আৰু তো ভিডিওটো আৰু দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে তো কৰি দিব বাই বাই